নমস্কাৰ, মই অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ। যিহেতু আজি কাতি পূজা হয় আৰু এইফালে মই দেখিছেনে নিয়মবিলাক কৰি ল'লোঁ আৰু এতিয়া সেয়া দেখিছেনে বাৰু চাকি জ্বলালোঁ আৰু এয়া আমাৰ তুলসী তলত জ্বলালোঁ। ভিডিঅ'টো আঁতৰৰ পৰাই কৰিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া মই বনাবলৈ লৈছোঁ গাহৰি মাংস। ইফালে গাহৰি মাংস ধুই কৰি লৈ ল'লোঁ ভালদৰে আৰু এতিয়া মই বনাই লওঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া মোৰ মাংস হ'ব হৈছে আৰু মই এতিয়া মাছ বনাম। এইফালে মই মাছ বনাবৰ কাৰণে লৈছোঁ ফুলকবি, আলু, ধনিয়া পাত আৰু বিলাহী। মাছটো বনাই লওঁ, চাই থাকক। আচলতে মই মাছটো প্ৰথমতে বইল কৰি লৈছোঁ। এতিয়া মই ফুলকবিখিনি ভাজি লৈছোঁ আৰু এয়া মোৰ পূৰা মাছটো হ'ব হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে প্লিজ কমেণ্ট এটা কৰি জনাবলৈ পাহৰি নাযাব। ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা নতুন ভিডিঅ'লৈ পুনৰ লগ পাম। আজিলৈ তেন্তে বাই বাই।